অতি সুন্দৰ পৰিৱেশত অসমৰ গুৱাহাটীৰ আদিত্যম বিল্ডিঙত স্কাইৱে এয়াৰলিংক প্ৰাইভেট লিমিটেডৰ নতুন এভিয়েশ্যন ইনষ্টিটিউট উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে অসম পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ভাষণৰ প্ৰসংগত তেওঁ কয় যে বিমান পৰিবহণ স্কাইৱে এয়াৰলিংক সংস্থাই অসম গুৱাহাটীৰ ল'ৰা ছোৱালীৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ সৃষ্টি কৰিছে। প্ৰায় ক'বলৈ গ'লে ল'ৰা ছোৱালীৰ চাকৰিৰ পথ মুকলি হৈ গৈছে আৰু তেওঁলোকে কামৰ বাবে বাহিৰলৈ ওলাই যাব নালাগে। এই সংস্থাটোৰ সৈতে মোৰ সম্পূৰ্ণ সহযোগিতা থাকিব। সংগঠনটোৰ সমৃদ্ধি কামনা কৰিলো। এই সংস্থাটোৱে অচিৰেই ভৱিষ্যতে অসম, গুৱাহাটী, শিলচৰ, ত্ৰিপুৰা, আগৰতলা তেওঁলোকৰ বিমান খণ্ডৰ চাকৰি মুকলি কৰিব। ব্যুৰ' ৰিপৰ্ট NS24। যিকোনো মানুহ স্কাইত যদি উঠে এটা সময় আই উড়িব নোৱাৰে। যিমান দিন আপুনি জীয়াই তাৰ পাছত কথা নাজানো, তাৰ পাছৰ ঘৰটোৰ কাৰণে আমি আত্মাক বিশ্বাস কৰোঁ। তাৰ পাছৰ আত্মাটো ক'ত থাকিব, কেনেকুৱা থাকি এই মানে চিল্ক ফ্ল'ৰলৈকে খোজকঢ়ি অহাটো আপোনালোকৰ কাৰণে দিগদাৰ আছে। আৰু আমাৰ খোজকঢ়ি নাই, লিফ্ট আছে, আমাৰ ইয়াতে লিফ্ট হয়, বাট লিফ্ট লেড কৰিব লাগে। আপুনি যি ছেক্টৰত প্ৰশিক্ষণ ল'বলৈ আহিছে, ছেক্টৰটো ইয়াতে কি আপোনাৰ স্কাইৱে আণ্ডাৰ এভিয়েশ্যন